মেচিনটো দেখাই যে কেনেকৈ কৰিছে এই হেণ্ডেলটো কোম্পানীৰ পৰা এই হেণ্ডেলটো কেনেকৈ আছিলে ঠিক আছে নাই 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 কোম্পানীৰ হেণ্ডেলটো কেনেকৈ আছিলে ভালে আছে নাই নাই কোম্পানীৰ আগৰ হেণ্ডেলটো কেনেকৈ আছিলে ভাল নাছিলে কেনেকৈ আছিলে আপুনি কৈ দিয়কচোন এতিয়া ভাল আছে নাই নাই আপুনি কৈ দিয়ক এইটো মানে আগৰ যোনটো হেণ্ডেলটো আছিলে এইটো কেনেকৈ আছিলে আপোনাক অলপ মানে এইটো এনেকৈ ধৰা আছিলে অঁ এনেকুৱা আছিলে অঁ এনেকৈ খুলিব লাগে অঁ এতিয়া এইটো বনোৱা হৈছে এনেকুৱা অঁ অঁ এইটো এনেকুৱা ধৰি অঁ এনেকৈ খুলিবলৈ সহজ হয় অঁ এতিয়া সহজ হয় সহজ আচ্ছা আগত আপুনি মানে এঘণ্টাত যিমান কাটিব পাৰিছিলে মানে এঘণ্টাত আগৰ মানে যোনটো কোম্পানী যোনটো লাগিছিলে হেণ্ডেলটো সেই হেণ্ডেলৰ পৰা আপুনি কিমানলৈ কাটিছিলে এঘণ্টাত বেছি দেৰি কাটিব নোৱাৰি আচ্ছা আচ্ছা আধা ঘণ্টা কাটিলে গাটো পূৰা বিষাই যায় আচ্ছা আৰু এইটো হেণ্ডেল যোনটো মডিফাই কৰিছে এইটো আপুনি কাটি কেনেকৈ পাইছে এইটো ভাল লাগিছে অঁ গোটেই যোনটো কাটি আছে অঁ 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 এইটো গোটেই যোনটো কাটা অঁ 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 এতিয়া ভাগৰ লগা নাই অঁ ভাল লাগিছে কাটি আচ্ছা মানে এঘণ্টাত আপুনি কিমানলৈকে কাটি দিয়ে 4 বিঘামান আচ্ছা আচ্ছা আৰু আপোনাৰ এইটো এছ পি যোনটো কোম্পানীৰ ফালৰ পৰা আহে এইটো হেড ষ্টিমাৰ হয় গতিকে এইটো ভাল আপুনি এইটো হেণ্ডেলটো এনেকৈ ফিট কৰিলে মানে কি হ'ব মানে সুবিধা হয় বস্তুটো হা অঁ ঠিক আছে আপুনি কাটক অঁ ঠিক আছে এইটো আপোনাৰ জাবৰ হয় এইবিলাক যোনটো কাটি দিয়ে এইটো আপোনাৰ থাকি গ'ল ইয়াত এতিয়া পেলাই দিছে পাছত এইটো বস্তা কৰিব লাগিব আপোনাৰ এইটো পাছত বস্তা কৰিব লাগিব এইবিলাক চব কাটি গৈছে আপুনি চাওক এইবিলাক ইমান ধুনীয়াকৈ ৰাখিছে এটাও ডাল কাটা নাই আপুনি চাই লওক বস্তুটো এটা ডালো ফটো দিয়া নাই ভালকৈ হৈছে বস্তুটো এইবিলাক ভালকৈ ৰাখিছে আচ্ছা অৰ্জুন আপুনি মেচিনটো অলপ কম কৰক চাউণ্ডটো আচ্ছা আৰু এতিয়া যোনটো কাটিলে আপোনাক মই চেম্পুলটো দেখাব বিচাৰিছোঁ ইয়াত এই যোনটো কাটিলে আপুনি চাওক ইয়াত এটা ডালত ফটি যোৱা নাই যদি মানুহে মাৰে যদি মানুহে হেৰি কলম দি যোনটো মাৰে তাত ফাটি যোৱাৰ চান্স থাকে কিন্তু ইয়াত এটাও ফটা নাই এই গতিকে আমাৰ এইটো ব্লেডটো হৈছে আপোনাৰ এইটো এছ পি ব্লেড এইটো আপুনি অলপ মানে এইটো বস্তুটো মডিফাই কৰিছে আপুনি চাই লওক ইয়াত নোট দুটা দি ইয়াত মডিফাই কৰিছে বস্তুটো আৰু ইয়াৰ পৰা যোনটো কলম হৈছে একদম ভাল হৈছে এইটো আপোনাৰ এইটো হাৱাইকে অলপ তৰল গৈছে ইয়াত এল এছ বুলি কয় এল এছ কাৰণে একো চিন্তা নাই এই মেচিনে আপোনাৰ MS লগে মাৰি দিয়ে ভালকৈ মানে এদিনত এটা মানুহে 3 বিঘা 4 বিঘা ভালকৈ কাটিব পাৰে গতিকে এই মেচিনৰ ডেম'টো মই ইমানেই কৰিলোঁ আৰু অঁ ঠিক আছে